হেল্ল' ফ্ৰেণ্ড, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল ৰিজন অফ ফেক্টছৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত লৈ আহিছোঁ কৰোণা ভাইৰাছৰ বিষয়ে। তেনেহ'লে বলক অলপ পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰোণা ভাইৰাছ, যাক SARS-CoV-2 বুলি কোৱা হয়, ইয়াৰ পৰা হোৱা বেমাৰটোক COVID-19 বুলি কোৱা হয়। এই বেমাৰটোৰ জন্ম চাইনাৰ ইউহান চহৰৰ চিফুড মাৰ্কেটত 2019 চনৰ ডিচেম্বৰৰ প্ৰথম সপ্তাহত হৈছিল। চাইনাৰ এই চিফুড মাৰ্কেটত বিভিন্ন জীৱ-জন্তু যেনে সাপ, বাদুলি আদিৰ মাংস বেচা হয়, যিখন মাৰ্কেট এই ভাইৰাছৰ উৎপত্তি কেন্দ্ৰস্থল বুলি অনুমান কৰা হয়। এই ভাইৰাছটো সাধাৰণতে পোনপ্ৰথমে জন্তুৰ দেহত পোৱা গৈছিল, কিন্তু চাইনাৰ ইউহান চহৰৰ চিফুড মাৰ্কেটৰ পৰা এই ভাইৰাছ মানুহৰ দেহলৈ সংক্ৰমিত হয় আৰু সেয়েহে 1 জানুৱাৰীত এই মাৰ্কেটখন শ্বাটডাউন কৰি দিয়ে তাৰে গভৰ্ণমেণ্টে। তাৰপিছত ই দ্ৰুতগতিত মানুহৰ দেহলৈ বিয়পাত চাইনাৰ এজন ডক্টৰ লি উইনলিৰ ওচৰলৈ কেইটামান পেচেণ্ট যোৱাত তেওঁ কিছুমান সাধাৰণ লক্ষণ সেই পেচেণ্টবোৰৰ দেহত দেখা পালে আৰু অৱশেষত তেওঁ গম পালে যে এইটো এটা ভাইৰাছ ইনফেকশ্যন আৰু যিটো ভাইৰাছ নতুন, যাৰ জন্মৰ কোনো সঁচা তথ্য বৰ্তমানলৈ পোৱা হোৱা নাই। কোনো বিজ্ঞানীয়ে কয় এইটো ভাইৰাছ বাদুলিৰ পৰা আহিছে, আকৌ কোনোৱে কয় এইটো ভাইৰাছ সাপৰ পৰা আহিছে। ডক্টৰ লিয়ে এই ভাইৰাছৰ সতৰ্কবাণী তেওঁৰ ডক্টৰ গ্ৰুপত দি দিয়ে। তাৰপিছত চাইনাৰ গভৰ্ণমেণ্টে ডক্টৰ লিৰ নিৰ্দেশক উৰা বাতৰি বুলি কৈ তেওঁক গ্ৰেপ্তাৰ কৰে। তাৰপিছত যিটো হ'ল সেইটো একেবাৰে ভয়ানক। পোনপ্ৰথমে কৰোণাত গণিব পৰা লোক আক্ৰান্ত হৈছিল, কিন্তু পিছত বহুত লোক এই ভাইৰাছত আক্ৰান্ত হয়। আনকি ডক্টৰ লিও এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। অৱশেষত এই ভাইৰাছে সমগ্ৰ বিশ্বক সাঙুৰি ধৰে আৰু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে অৰ্থাৎ হুৱে এই ভাইৰাছক 2020 চনৰ 11 মাৰ্চ তাৰিখে মহামাৰী ৰূপে ঘোষিত কৰে। বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে কৰোণা ট্ৰাক চলি আছে। আপোনালোক সকলোৱে টিভি বা বিভিন্ন সামাজিক মাধ্যমত শুনি আহিছে ডাবল মিউটেণ্ট শব্দটো। আচলতে ডাবল মিউটেণ্ট কি জানিবলৈ চাই থাকিব ৰিজন অফ ফেক্টছ। এই ডাবল মিউটেণ্টটোক বৈজ্ঞানিকভাৱে B1617 নাম দিয়া হৈছে, য'ত দুই ধৰণৰ মিউটেণ্ট E484Q আৰু L452R পোৱা যায়। ডাবল মিউটেশ্যন তেতিয়া হয় যেতিয়া ভাইৰাছটোৰ দুটা মিউটেণ্ট ষ্ট্ৰেণ্ড মিলি তৃতীয় মিউটেণ্ট ষ্ট্ৰেণ্ড বনায়। তথ্যমতে বৰ্তমান ভাৰতত আমেৰিকা আৰু কেলিফৰ্ণিয়াৰ ভাইৰাছ L452R ষ্ট্ৰেণ্ড আৰু ভাৰতৰ E484Q ষ্ট্ৰেণ্ড লগ লাগি বৰ্তমানৰ এই শক্তিশালী ডাবল মিউটেণ্টটো গঠিত হৈছে। সেয়েহে মই আপোনালোকক এটাই অনুৰোধ জনাওঁ, আপোনালোক সকলোৱে ঘৰত থাকক, সুৰক্ষিত থাকক। অৱশেষত ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।